নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। তো বন্ধু বান্ধৱীসকল অসম পুলিচৰ ফৰেষ্ট বেটেলিয়ানত যেহেতু যোৱাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে নতুনকৈ এটা ফৰেষ্ট বেটেলিয়ান গঠন কৰা হ'ব, যিটোৰ বাবে অতি সোনকালে অনলাইন এপ্লাই দিয়া হ'ব। তো ইয়াৰ বাবে এই ফৰেষ্ট বেটেলিয়ানৰ যিটো নতুনকৈ গঠন কৰা পোষ্টৰ বাবে আপোনালোকে কোনে কোনে এপ্লাই কৰিব পাৰিব, বয়স কিমান হ'ব লাগিব, আৰু লগতে 2020 চনত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ, মাউথ ড্ৰাইভাৰ ইয়াৰ ওপৰত এপ্লাই হৈছিল 2020 চনত। তো বহুতে কমেণ্ট কৰি আছে যে সেই 2020 চনত এপ্লাই কৰাখিনি কি হ'ব, ইণ্টাৰভিউ হ'বনে নহয়, তাৰ ওপৰত বহুতে কমেণ্ট কৰি আছে। তো সকলোবিলাক ডিটেইলছ এইটো ভিডিঅ'ত মই জনাম। তো আপোনালোকে এইটো ভিডিঅ' শেষলৈকে চাব আৰু যিমান পাৰে আপোনালোকে আপোনালোকৰ বন্ধুসকলে শ্বেয়াৰ কৰিব। যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে যিমান নতুন খবৰ আহে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট বেটেলিয়ানৰ বিষয়ে সকলোবিলাক ডিটেইলছ মই মোৰ ইউটিউব চেনেলত দি থাকিম। তো সকলোবিলাক জানিব পাৰিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব সকলোবিলাক ডিটেইলছ সদায় লাভ কৰিবৰ বাবে। তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল আমি আহিলোঁ প্ৰথমে কোনে কোনে এই ফৰেষ্ট বেটেলিয়ানৰ এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব। তো অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব আৰু ইয়াত কিছুমান নিৰ্দিষ্ট কৰি দিয়া হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন। যিহেতু বেটেলিয়ানত প্ৰায় ক্লাছ 10 পাছ বিচাৰে, তো ক্লাছ 10 পাছ কৰিলে আপোনালোকে ফৰেষ্ট বেটেলিয়ানত এপ্লাই কৰিব পাৰিব। আৰু বহুতে সুধি আছে যে বয়স কিমান হ'ব লাগিব এই ফৰেষ্ট বেটেলিয়ানত এপ্লাই কৰিবৰ বাবে। তো আপোনালোকে চাব পাৰে যিহেতু কামাণ্ডো বেটেলিয়ানত অসম পুলিচৰ কামাণ্ডো বেটেলিয়ানত এজটো বিচাৰিছিল 18 বছৰৰ পৰা 21 বছৰলৈকে চাব পাৰে আপোনালোকে। আৰু লগতে কিছুমান কেটেগৰী ৱাইজত এজ ৰিলেক্সেশ্যন দিয়া হৈছিল, য'ত তো চাব পাৰে আপোনালোকে SC আৰু ST সকলৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া আছে, আৰু লগতে OBC আৰু MOBC বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছিল। আসাম পুলিচৰ কামাণ্ডো বেটেলিয়ানত ঠিক তেনেকৈ এই পোষ্টৰ বাবেও ফৰেষ্ট বেটেলিয়ানৰ এই পোষ্টৰ বাবেও আপোনালোকৰ এনেকুৱা এজ লাগিব 18 বছৰৰ পৰা 21 বছৰলৈকে, আৰু লগতে এজ ৰিলেক্সেশ্যন থাকিব। যদিহে আপোনালোকে SC হয় তেতিয়াহ'লে 5 বছৰ এজ ৰিলেক্সেশ্যন, আৰু লগত যদিহে আপোনালোকে OBC বা MOBC হয় তেতিয়াহ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। 2020 চনতে এপ্লাই হোৱা পদখিনি আকৌ ইণ্টাৰভিউ হ'বনে নহয়। তো চাব পাৰে আপোনালোকে এখন হৈছে 2020 চনতে এপ্লাই হোৱা আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ পোষ্টৰ অফিচিয়েল নটিফিকেশ্যন আছিল। 24/5/2020 চনতে অফিচিয়েল নটিচ আহিছিল আৰু ইয়াৰ বাবে এপ্লাই হৈছিল বহুখিনি পদৰ বাবে এপ্লাই হৈছিল। চাব পাৰে আপোনালোকে ফৰেষ্টাৰ 1, ষ্টেনোগ্ৰাফাৰ, ফৰেষ্ট গাৰ্ড, ছাৰ্ভিয়ৰ, মাউথ, কাৰ্পেণ্টাৰ, ড্ৰাইভাৰ এনেধৰণৰ বহুখিনি পদ আছিল য'ত সকলোৱে এপ্লাই কৰিছিল। তো এই পোষ্টখিনিৰ বাবে এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি নটিচ অহা নাই ইণ্টাৰভিউ হ'বনে নহয়। তো আশা কৰিছোঁ অতি সোনকালে ইয়াৰ বাবেও ইণ্টাৰভিউ হ'ব, এতিয়ালৈকে কোনো ধৰণৰ আপডেট নাই। তো যোৱাকালি আমাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা আসাম ফৰেষ্ট বেটেলিয়ানৰ যিখন অফিচিয়েল নটিচ অতি সোনকালে আহিব বুলি আশা কৰিছোঁ। তো আপোনালোকে ৱেইট কৰক। তো যদিহে পাৰোঁ তেতিয়াহ'লে আপোনালোকক আসাম ফৰেষ্ট বেটেলিয়ানৰ বাবে এজ কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত হাইট কিমান লাগিব ল'ৰা আৰু ছোৱালীৰ বাবে সকলোবিলাক ডিটেইলছ মই আনিব চেষ্টা কৰিম। আগৰ অফিচিয়েল নটিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি আপোনালোকক ক'ব চেষ্টা কৰিম যে ইয়াৰ বাবে হাইট কিমান লাগিব, চেজ কিমান লাগিব, ল'ৰা আৰু ছোৱালীৰ বাবে সকলোবিলাক ডিটেইলছ দিব চেষ্টা কৰিম যদি পাৰোঁ। যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব এইসমূহ সকলোবিলাক জানিবৰ বাবে। যদিহে শ্বেয়াৰ কৰা নাই তেতিয়ালৈকে ভিডিঅ'টো শ্বেয়াৰ কৰিব।